হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল, লগতে মোৰ বৰ্তমান ভালে আছে। আৰু যিসকলৰ বেয়া চলি আছে তেওঁলোকৰ যাতে ভাল হয় তাৰে মই আশা কৰিছোঁ। আৰু থাম্বনেইল দেখি চাগে আপোনালোকে গম পাইছে যে এইটো ভিডিঅ' আমাৰ সৰস্বতী পূজাৰ প্ৰিপেৰেশ্যনৰ ভিডিঅ' বা সৰস্বতী পূজা প্ৰিপেৰেশ্যনৰ পৰা সৰস্বতী পূজালৈকে আমি কি কৰিলোঁ তাৰ গোটেইখিনি ভিডিঅ' আমি ইয়াত দিম। আগতে মোৰ এটা ইউটিউব চেনেল আছিলে যিটো মই গুৱাহাটীত থাকোঁতে ষ্টাৰ্ট দিছিলোঁ, কিন্তু মাজতে পষ্ট হৈ গ'ল, তো সেই একাউণ্টটো মই বাদ দিলোঁ আৰু মই এইটো ইউটিউব চেনেল নতুনকৈ খুলিছোঁ। আপোনালোকে মৰম দিব যাতে মই এইটো ইউটিউব চেনেল গ্ৰ' কৰিব পাৰোঁ, আৰু লগতে মই ট্ৰাই কৰিম যাতে ইউটিউব ভিডিঅ'বোৰ ৰেগুলাৰ দিবলৈ, বিকজ মোৰ ওচৰত টাইম নহ'ব, কাৰণ মই কলেজ যাব লাগে, ক্লাছ কৰিব লাগে। চ' যিমানখিনি পাৰোঁ সিমানখিনি মই ট্ৰাই কৰিম দিবলৈ। তাৰ কাৰণে আপোনালোকৰ ছাপোৰ্টটো খুবেই জৰুৰী। তো আপোনালোকে মৰম দি যাব, মই ধুনীয়া ধুনীয়া ব্লগছ বা ইউটিউবৰ ভিডিঅ' কিছুমান দিবলৈ ট্ৰাই কৰিম। আমিতো প্ৰিপেৰেশ্যন কৰি আছোঁ বহুত দিনৰ পৰা, মই কিন্তু ভিডিঅ'খিনি কৰা নহ'ল। তো কাইলৈ হ'ব 13 তাৰিখ, মানে সৰস্বতী পূজাৰ আগদিনাখন। চ' আমি কাইলৈ যাম লগৰকেইজনী, চব প্ৰিপেৰেশ্যন মানে কি আৰু জানেই, ছোৱালী ওপৰৰ পৰা তললৈকে খাৰু, ফুট, বিন্দি, মেখেলা চাদৰ বা শাৰী, চেণ্ডেলৰ পৰা আদি কৰি চব ট'টেলি। ছোৱালী হ'লে বহুত দিগদাৰ, বহুত মেনেজ কৰিব লাগে, কিন্তু মেনেজ কৰিব লাগিব, বিকজ সৰস্বতী পূজাৰ কথা আছে। তো কাইলৈ কি কি কৰিম, কি কি বজাৰ কৰিম, কি কি বস্তু ল'লোঁ সেইখিনি দেখাম। আৰু তাৰপিছতে দেখাম সৰস্বতী পূজা দিনাত মোৰ ৰুমত 3জনী নে 4জনী লগৰ আহিব ওলাবলৈ, আৰু তেহেঁতক উলিয়াবলৈ মই টাইম নাপাম। চ' মই দেখাম তেওঁলোকক কেনেকৈ মই উলিয়াই দিওঁ। তেনেকৈ নহয়, জাষ্ট মেকআপ কিছুমান আৰু কাপোৰ কিছুমান ঠিক কৰি দিব লাগিব তেনেকৈ। চ' আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ। আমি তিনিজনী একেখন স্কুটিতে উঠি ওলালোঁ টাউন যাবলৈ লোৱা মত হ'ল এয়া। আৰু তাৰপাছতে পালোঁহি স্কুটি থৈ আমি বজাৰ ওলবালিপাত। ইয়াতে আমি লগ কৰিলোঁ ভাইলিনাক, আৰু তাৰপিছত কি হৈছে চাই থাকক। এইডাল খালি ভাল লাগিছে, গাইজ প্ৰিয়ংকা হেৰাই থাকিলে। গাইজ প্ৰিয়ংকাৰ ব্লাউজৰ জোখটো ইয়াতে লৈ লৈছোঁ, ভালকৈ চিলালে নে নাই বোলো পিন্ধিছা। তাৰপাছতে আমি ওলাই গ'লোঁ চক বজাৰৰ ফালে। সিহঁতি বোলে চেণ্ডেল লয়, সিহঁতৰ চেণ্ডেলে পচন্দ নহয় গাইজ, কি লয় চাওঁ। বেয়া লগা নাই মানুহ মাজত থকা যে কি ভাল লাগিছে দাদা ৰ'ব গৈছে, জল্দিছে পাৰ হ গাইজ। চেণ্ডেল লোৱা মানুহকেইটা চা, কটীয়া এটা ওখ চেণ্ডেলে পচন্দ নহয় সিহঁতৰ। সেই নহয় 3 ঘণ্টা কেইখন দোকান সোমাইছে, চেণ্ডেলে পচন্দ নহ'ল ইয়াত। কালাৰে পাহৰি থাকিলে পাব মাত্ৰ 200 টকা। ডাঙৰ চাইজ হ'ব নি? ডাঙৰ চাইজ এইটো পচন্দ এনেকৈ আৰু মেলাত ঘূৰোৱা নিচিনা কাণফুলি ঘূৰা। 3 hours later. দুইজনে ফকতীয়া চেণ্ডেল বাছি ল'লে, লাষ্টত ৰাতিৰ মাজত বগলী কণা হৈ কিনে। এই যে আমি ফুল লুকটো কাইলৈ দেখাম, আজি নেদেখাওঁ। আহক ভণ্টিসকল, ইয়াতে চাব পাৰিব আপোনালোকে। তো তাৰপাছতে চেণ্ডেল লোৱা হৈ গ'ল। চেণ্ডেল লোৱাৰ পাছতে আমি আহিলোঁ লেচেছ ল'বলৈ, আইলেছেছ লৈ ল'লে সিহঁতি পচন্দ কৰি কিনে। তাৰপিছত যাম আমি ৰুমলৈ। গাইজ আহি থাকোঁতে এনেকুৱা এডভাৰটাইজমেণ্ট ক'ৰবাত দেখিব নেকি আপুনি, সেইটো কওক। মানে মনে কৈছোঁ ভাইয়া হাই কৰি দিজি, হাই বল দিজি। গাইজ তেওঁলোকে কিবা দৌৰব এডভাৰটাইজমেণ্ট কৰি আছিলে, তো ভাল লাগিল কাৰণে তেওঁলোকো ভিডিঅ'ত উঠাই দিলোঁ। এই মেছত অৰ্ডাৰ দিয়া চেণ্ডেল গাইজ। তো মই তাক ক'লোঁ যে দোকানৰ ওচৰত দি থৈ যাওঁ, মই নাছিলোঁ। তো এয়া
সৰস্বতী পূজা প্ৰিপেৰেশ্যন গাইজ মেহেন্দি লগাইছে মাই প্ৰ' মেহেন্দি আৰ্টিষ্ট বেছি ডাঙৰ হ'ব নেকি ভেচলিন শইকীয়া বেছি ডাঙৰ হ'ব চৰি পাৰিছা দিবলৈ নাপাওঁৱেই গুচিয়ে যায় এই মানে নতুন ব্লগাৰ যে সেইকাৰণে এনেকুৱা হৈছে গম পাইছা চৰি বেছি হৈ গ'ল ক'ত লগাইছ তই দিম বহুত কনচেনট্ৰেট কৰিব কনচেনট্ৰেট বেকা হৈ থাকিলে মানুহটোৱে বেকা the earth and the artist guys थोड़ा सा मैंने आग दिया क्योंकि उसको थोड़ा सा आता नहीं है ना Shut up. কাক চাওঁ তই তোক মই ক'লোঁ ভিডিঅ' এটাত কি মেহেন্দি ডাউনলোড কৰি দিয়ে বোলে নিদিলি বাদ দে ये आधा खरिया मेहंदी उसके बाद क्या करे पता नहीं और এইফালে এয়া আৰে নখে নাই ৰাতিপুৱা সোনকালে উঠি চুলিখিনি অলপ কেঁকুৰা কৰি অলপ মুখত ৰহন সানিবলৈ লৈছোঁ গাইজ নহ'লে অলপ পাছত ইহঁতি আহিলে মোৰ ওলাবলৈ টাইম নহ'ব সেইকাৰণে মই আগতীয়াকৈ অলপ প্ৰিপেয়াৰ কৰি লৈছোঁ আমাৰ ৰুমাৰ দৰে গাইজ হেয়াৰ ষ্ট্ৰেটনাৰ কৰিবলৈ ভয় কৰে ষ্ট্ৰেটনাৰ ছুইচ অফ কৰি কিনে আজি মাৰিব আজি বোলে মেকআপ কৰিব কোনোবাই মোৰ আধা কৰি কেনেকৈ ৰৈছে জানা পাগল ইমান পোহৰ চাচোন বা আৰু এইজনী হৈছে মোৰ নতুন ৰুমমেট আৰু তাই যাব ডিউটি বেছি ডিউটিৰ কাৰণে সৰস্বতী পূজা যাব নোৱাৰে প্ৰিপেৰেশ্যন বা এয়া ৰুমা এইফালে দুজনী উলিয়াই দিছোঁ এফালে চাই দে দুইজনী বা ধুনীয়া লাগিছে দুইজনীকে Vlogger in the house. Vlogger in the house. Oh, Aina Juga. Police no loga hoye. Aina Juga. Aur efale moi guys. Police no loga hoye. Yeah, vlogger. No, new vlogger. New vlogger. Aur Priyanka kab dola? Finally guys, college ahi palohi. Entry koro aru. Sakita ki dhup sup jalabole. ইমান অকমানিকে কৈছ প্ৰিয়ংকা ইমানো চিৰিব নোৱাৰো ন আৰু তেৰলৈ যাওঁ বই পায়স দিছে নেকি ব্লগ বনাইছো ৰূপশ্ৰী আমাৰ এতিয়া কেনেকে খাব লাগে এইটো ক্লাছ দেখাব মানে কি ক কেনেকে খাব লাগে হাউ টু ঐ শুনিছানে হাউ টু ইট লুচি পুৰি লুচি ভাজি উইথ লিপষ্টিক ধুনীয়া লাগিছে সুমন বেছিকে দি থৈ যা নিজে আমি লৈ ল'ম নেকি নিজে লোৱা চিষ্টেম গাইজ এয়া ৰুমা ব্লগাৰ গাইজ এতিয়া দেৰি নকৰি পেট পূজাটো কৰি লোৱাটো ভাল হ'ব কাৰণ ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাছিলোঁ সৰস্বতী মাইকী যে জেল দিছে প্ৰাৰ্থনা নকৰিলোঁ ভাই কি মানুহ বাৰু প্ৰাৰ্থনা নকৰিলোঁ যাওঁ এতিয়া আমি অলপ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালে ওলাই আহিছোঁ অলপ প্লেনিংটো বেলেগ আছিলে ৰাস্তাতে প্লেনিংটো চেঞ্জ হৈ গ'ল আৰু ভাগৰো লাগিলে বহুত তাৰপিছত ঘৰ যাম ভেলেণ্টাইন ডে বুলি চবৰে এটা স্পেচিয়েল ডে বা কিবা হয় কিন্তু মোৰ কাৰণে এইবোৰ নাই যেতিয়া কিনো কৰিম অকলে বহি আছোঁ আৰু ভিডিঅ' বনাইছোঁ আৰু এইকেইটা দেখো পুৰা বিজি ফটো মাত আৰু ফটোগ্ৰাফাৰ কি কৰিব লাগে হৈছোঁ আৰু মোকো কেইখনমান ফটো মাৰি দিলে সিহঁতে সেইটো দেখা মই তাতে অলপ ফটো চটো মাৰি আমি এতিয়া ৰুমলৈ বুলি ওলাই আহিছোঁ আৰু কাৰণ মোৰ বহুত ভাগৰ লাগিছে টোপনি ধৰিছে আগদিনাখনৰ কেইদিনমানৰ পৰা খোজকাঢ়ি ফুৰা কিবা কৰা মেকআপ কৰা আৰু এতিয়া গৈ ৰুমত পুৰা শুম মই আকৌ লগ পাই আছোঁ বেলেগ এটা ব্লগত আজিলৈ বাই 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 অ' গাইজ মই আৰু এটা কথা ক'ব পাৰিছিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব